ৰাহুল গান্ধীৰ আন এটা হাইড্ৰজেন বোমা এই বোমাৰ বিস্ফোৰণেও কপাইছে বিজেপিক কপনি নিৰ্বাচন আয়োগত জুকাৰণি দেশজুৰি সমগ্ৰ দেশবাসীক উদ্বিগ্ন কৰিব পৰা তথ্য সদৰি কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰ্ণাটকা মহাৰাষ্ট্ৰত হোৱা ব্যাপক ভোট চুৰিৰ তথ্যসহ প্ৰমাণ দাঙি ধৰিছিল ৰাহুল গান্ধীয়ে সেপ্টেম্বৰৰ মাজমানত ৰাহুল গান্ধীয়ে সেই অভিযোগ প্ৰথমে উত্থাপন কৰিছিল কৰ্ণাটকাত ব্যাপক হাৰত ভোট চুৰি হোৱাৰ তথ্য দাঙি ধৰিছিল ৰাহুল গান্ধীয়ে কৈছিল মহাৰাষ্ট্ৰৰ কথাও এইবাৰ হাৰিয়ানাত যি কাণ্ড সংঘটিত হ'ল দেশবাসীৰ মন মগজু জুকাৰি গৈছে এইগৰাকী ব্ৰাজিলৰ এগৰাকী মডেল এইগৰাকী মডেলে হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিলে ব্ৰাজিলৰ মডেলে হাৰিয়ানাৰ 10টা বুথ 22 বাৰ ভোট দিলে ঘটনাটো কেনেকৈ ঘটিল শুনক এই মডেল গৰাকীৰ ফটো লগাই কেতিয়াবা নাম দিয়া হল সীমা কেতিয়াবা সুইটি কেতিয়াবা সৰস্বতী তেনেকৈ ভিন্ন নামেৰে মুঠ 22 ভোটদান ঠিকনা অনুসৰি কোনোবা এখন ঘৰত 500 ভোটাৰ থকা দেখুওৱা হল লাখ লাখ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি দিয়া হল মুখ্য নিৰ্বাচন আয়ুক্তই দেশবাসীক মিছা কথা কৈছে हरियाणा की नहीं है हिंदुस्तान की नहीं है ब्राजील की है मॉडल है हरियाणा की वोटर लिस्ट पे है चेक करना है तो वो उस पे आप उसको स्कैन कर दीजिए देख लीजिए इससे क्या पता लगता है इससे पता लगता है कि ये सेंट्रलाइज्ड ऑपरेशन है क्यों क्योंकि ये 10 बूथ में इसकी फोटो आती है इसका मतलब ये बीएलओ का काम नहीं है ये सेंटर से डेटाबेस में ये डाला गया है ब्राजील की महिला 22 बार 10 बूथों में हरियाणा में वोट कर रही है बिग पिक्चर क्या है हरियाणा के युवाओं बिग पिक्चर है कि आपकी सरकार चोरी की गई है चोरी की सरकार है फेक सरकार है 2 करोड़ वोटर हरियाणा में 25 लाख वोट चोरी 8 में से 1 वोटर चोरी का 12.5% वोट चोरी थी हरियाणा में বিজেপিৰ সৈতে সম্পৰ্ক থকা লোকে একাধিকবাৰ সাব্যস্ত কৰিলে ভোটাধিকাৰ বুথে বুথে পৰিল ডুপ্লিকেট ভোট ভুৱা ফটো ব্লাৰ ফটো উত্তৰ প্ৰদেশৰ ভোটাৰে হাৰিয়ানাত ভোট দিলে ঘৰ নং 0 দেখুওৱা হ'ল বহু ভোটাৰৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে পূৰ্বে গৃহহীন লোকৰ ক্ষেত্ৰত ঘৰৰ নং 0 ব্যৱহাৰ কৰা বুলি কৈছিল কিন্তু হাৰিয়ানাত ঘৰ থকা ভোটাৰৰ ঘৰৰ নং আহিল 0 লাখ লাখ ভোটাৰৰ নাম কাটি দিলে এওঁলোকৰ অধিকাংশই আছিল কংগ্ৰেছৰ সমৰ্থক মানে সহজ কথা কংগ্ৰেছৰ ভোট কাটি নিজৰ ভোটখিনিহে ওপৰা ওপৰিকৈ দিয়ালে বিজেপিয়ে এই ভুৱা নামবোৰ কৰো বুলিয়ে চিনাক্ত কৰিব পাৰে নিৰ্বাচন আয়োগে কিন্তু তেওঁলোকে সেয়া নকৰে কাৰণ নিৰ্বাচন আয়োগৰ উদ্দেশ্য বিজেপিক সহায় কৰাৰ যিকোনো মানুহে মন গলে ভোট কেন্দ্ৰত প্ৰৱেশ কৰি ভোট দিব পাৰে বিজেপিয়ে হাৰিয়ানাত সিসিটিভি ফুটেজ নষ্ট কৰাৰ অভিযোগ और ये जिस लेवल पे हो रहा है सेंट्रलाइज तरीके से हो रहा है ये बीजेपी और इलेक्शन कमिश्नर के कल्यूजन से हो रहा है ये इलेक्शन कमीशन के बिना नहीं हो सकता है ये एक इलेक्शन कमीशन की अथॉरिटी के बिना नहीं किया जा सकता है क्योंकि अगर इलेक्शन कमीशन को डुप्लीकेट्स हटानी हो पिक्चर्स हटानी हो ब्राजीलियन फोटो नहीं डालनी हो वो 2 मिनट का काम है दैट इज द फैक्ट तो इन तीनों ने और नरेंद्र मोदी जी ने और अमित शाह ने मिलकर हिंदुस्तान की डेमोक्रेसी को खत्म कर दिया है हिंदुस्तान के कॉन्स्टिट्यूशन पर यह आक्रमण है अंबेडकर जी के कॉन्स्टिट्यूशन पर यह आक्रमण है ভোটাৰ লিষ্ট দেখুৱালে ৰাহুল গান্ধীয়ে দেখুৱালে ভুৱা ভোটাৰ প্ৰতি 8 জন ভোটাৰৰ ভিতৰত এজন ভোটাৰ ভুৱা দাবী ৰাহুল গান্ধীৰ স্পষ্ট কথা মই নিৰ্বাচন আয়োগক প্ৰশ্ন কৰিছো তথ্যসহ প্ৰশ্ন কৰিছো যেন যে এই কথাবোৰ বুজিব লাগিব কাৰণ তেওঁলোকৰ ভৱিষ্যত ধ্বংস কৰা হৈছে কলে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীয়ে বিচাৰে যুৱ প্ৰজন্মৰ ৰিলৰ সৈতে ব্যস্ত হৈ থাকক তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিব নালাগে 21 শতিকাৰ নতুন আসক্তি সেয়া সেই নিচাত আসক্ত হলে যুৱ প্ৰজন্মই শিক্ষা স্বাস্থ্য সংস্থাপনৰ কথা নুশুনিব সেয়াই বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে মন্তব্য ৰাহুল গান্ধীৰ
মোদীৰ ডিগ্ৰী ভুৱা বিস্ফোৰণ ৰাহুল গান্ধীৰ কথাবোৰ শুনি যিমান সহজ যেন লাগিছে সিমান সহজ নহয় ভয়ংকৰ ঘটনা এয়া আপোনাৰ গণতান্ত্ৰিক অধিকাৰ চুৰি হৈছে আপোনাৰ ভোটাধিকাৰ চুৰি হৈছে ভাৰত নামৰ দেশখনৰ হৰণ হৈছে গণতান্ত্ৰিক চৰিত্ৰ এতিয়াই বুজি নুঠিলে পলম হৈ যাব